close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on. Hello everyone, good morning and welcome back to my YouTube channel Tushas Vlog. তো আজি মই গৈ আছো বৰপেটা ৰোডৰ এখন নতুন ঠাইলৈ। তো আপোনালোকে নিজেই চাই থাকক মই আসলতে ক'ত গৈ আছো। আশা কৰিছো আপোনালোকৰ সকলোৰে মোৰ ভিডিওটো চাই ভাল লাগিব। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। আমি আজি গৈ আছো কেটেল ফাৰ্মলৈ বৰপেটা ৰোডত। তো আমি হাউলিৰ পৰা বৰপেটা ৰোডত যাম এতিয়া। মই আজি দাদাৰ লগত গৈ আছো দাদা। তো বলক আমি কেটেল ফাৰ্মত কি আছে সকলো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। মজা মজা বস্তু আছে কেটেল ফাৰ্মত। আৰু আপোনালোকে যদি হাউলিৰ পৰা বৰপেটালৈ যায় তেনেহ'লে বাওঁপিনে দেখা পাব BH কলেজ, আৰু এইটোৱে হ'ল BH কলেজৰ মূল প্ৰৱেশদ্বাৰ। চাওক, এইটো হাউলি আৰু বৰপেটা ৰোডৰ মাজমজিয়াত কলেজটো অৱস্থিত। তো আপোনালোকে ইয়াতে আহি পঢ়িব খুজিলে ইয়াতে আহি পঢ়িব পাৰে। চাওক কলেজটো ইমান ধুনীয়া হয়। আৰু এইটোৱে হ'ল BH কলেজৰ ইনডোৰ ষ্টেডিয়াম। চাওক, Finding life along the way, melodies we haven't played. No, I don't want no rest. আমি বৰপেটা ৰোডৰ বেলেগ ৰাস্তা দি গৈ আছোঁ। আৰু এটা ৰাস্তা আছে, সিফাল দি আমি নাযাওঁ। আমি বেলেগ ৰাস্তা দি পাইছোঁ, সিফাল দি আমি যাওঁ। আমি লকডাউনৰ কাৰণে বাহিৰেদি নগ'লোঁ, মানে মেইন ৰাস্তা দি আমি ভিতৰে ৰাস্তা দি গৈ আছোঁ। তো ইফালেদি আপোনালোকক ৰাস্তাটো দেখাই দিম কেনেকুৱা কৰি কি যাব লাগে কেটেল ফাৰ্মলৈ। আমি এতিয়া ৰেল ষ্টেচনৰ সন্মুখেদি গৈ আছোঁ, আৰু এতিয়া আমি ফ্লাইঅভাৰেদি উঠি যাম। যিহেতু আমি এই কেটেল ফাৰ্মলৈ গৈ আছোঁ, গতিকে এই ফ্লাইঅভাৰখন পাৰ হ'ব লাগিবই আমি। কি মজা ভিউ লাগছে না? মজা ভিউ, কিন্তু আপোনালোকে কেতিয়াবা আহি চাওক, ইমান মজা ভিউ। আমি কেটেল ফাৰ্মলৈ সোমোৱাৰ আগতেই চাৰিওফালে বিভিন্ন গছ গছনি দেখাই পাইছে আপোনালোকে, আৰু দেখাই পাইছে এই সেউজীয়া গছ গছনিয়ে প্ৰাকৃতিক সৌন্দৰ্য কিমান মনোমোহা কৰি তুলিছে। চাওক আপোনালোকে। And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go, through the wastelands, through the আমি আহি পালোঁ কেটেল ফাৰ্মলৈ, আৰু এতিয়া কেটেল ফাৰ্মত কি কি আছে আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে বেছি একো বস্তু নাই, এটা নদী আছে, আপোনালোকক নদীটো দেখাবলৈ চেষ্টা কৰিম। আহক, ইয়াতে মানুহসকলে পিকনিক চিকনিক খায়। আৰু মই শুনা মতে ইয়াতে এটা ফাৰ্ম আছিলে, কিন্তু এতিয়া ফাৰ্মটো নাই। কিন্তু এইখন পিকনিক স্পট হৈছে। ঠাইখন বেয়া লগা নাই, আপোনালোকে নিজেই চাই লওক। এতিয়া আমি নামি আছোঁ কেটেল ফাৰ্মৰ নদীলৈ। চাওক কিমান ডাঙৰ নদী। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. এইটোৱে চাওক নদী। ইয়াতে বহু ঠাইৰ পৰা পিকনিক খাবলৈ আহে এই জেগালৈ। চাওক, আৰু ইয়াতে জাগাই পোৱা নাযায়। যেতিয়া পিকনিক, যেতিয়া নৱেম্বৰ ডিচেম্বৰত যেতিয়া মানুহ আহে, ইয়াতে ইমান মানুহ হয় আপোনালোকে মানে বিশ্বাস কৰিব নোৱাৰিব, ইমান মানুহ হয়। তো
ইয়াতে আপোনালোকে আহিলে আগতে ৰাতিপুৱাৰ ফালে পিকনিক খাবলৈ আহিব। কিমান ধুনীয়া পৰিৱেশ আৰু ইয়াতে বহু ধৰণৰ মাছো পোৱা যায় আৰু আপোনালোকে দেখাই পাইছে এই ঠাইখন ইমান ধুনীয়াকৈ ইমান পৰিষ্কাৰ কৰি থোৱা হৈছে। চাওক ইমান পৰিষ্কাৰ কৰি থোৱা হৈছে ঠাইখন, মানে এটা মানে পাতো পৰি থকা নাই। চাওক আপোনালোকে নিজে দেখা পাইছে। এতিয়া হওক আপোনালোকক অলপ তলত নামি দেখাম। ইমান ঠাণ্ডা পানী আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। ইমান ফটফটীয়া পানী, ইমান মজা পানী, ইমান ঠাণ্ডা পানী। আপোনালোকক কেনেকুৱা কৰি বুজাম? মই যদি আগত জানিলোঁ হয় ইয়াতে এটা গামছা লৈ আহিলোঁ হয়, কিন্তু মই এটা গামছা লৈ অহা নাই। মই এতিয়া গা ধুব নোৱাৰিম। ইয়াতে গা ধুব একেবাৰে ইমান গৰমৰ দিনত মজা লাগিল হয়। চব ঠাণ্ডা পানী। আপোনালোকে ইয়াতে যিমান খোজে সিমান ইয়াতে ফটোশ্বুট কৰিব পাৰিব। ইমান মজা ঠাই। আপোনালোকে কেনেকুৱা কৰি যে আপোনালোকক ইমান বুজাম মই, মানে আপোনালোকে নিজে আহিলে বুজি পাব। মই ইমান কেনেকুৱা কৰি আৰু বুজাম, বুজিয়ে পাইছে মানে কথাটো। মই মানে উল্লেখ কৰিব পৰা নাই। আৰু আজি বাৰে বাৰে মাস্কটো খুলি যাই আছে, কাৰণ মাস্কটো সৰু হৈ গৈছে আজি। এইবাবে বেছি বাৰে বাৰে উঠাই আছোঁ মই মাস্কটো। আপোনালোকে দেখাই পাইছে। এই বাৰিষা কালত পানী হৈ যোৱাৰ কাৰণে চাওক কিমান বম চাওক ইমান মোটা ৰছী দি পূৰা বান্ধি থৈছে। চাওক যাতে এই পানীখিনি ওপৰত উঠি যাব নোৱাৰে। চাওক মানে আপোনালোকে বুজি পাইছে না? এই বাৰিষা কালত যথেষ্ট পানী হৈ বানপানী সৃষ্টি কৰে আৰু এই বানপানী ৰোধ কৰাৰ বাবেই এই বান্ধৰ ব্যৱস্থা কৰা হৈছে। এতিয়া বলক আমি কেটেল ফাৰ্মৰ পিছপিনে যাওঁ আৰু তাত কি আছে সকলো চাই লওক বলক। মই আগতে অহা নাছিলোঁ, কিন্তু এতিয়া বুজি পাইছোঁ যে সঁচাই এই দৃশ্য বহুত মিছ কৰি আছিলোঁ মই ইমান দিন। তো গতিকে আপোনালোকে এই ধুনীয়া দৃশ্য উপভোগ কৰাৰ পৰা আঁতৰি নাথাকি এবাৰ ইয়ালৈ আহি উপভোগ কৰি যাওক। সঁচাই আপোনালোকৰ ভাল লাগিব। মই 100% গেৰেণ্টি দি আপোনালোকক ক'ব পাৰোঁ। এতিয়া আমি কেটেল ফাৰ্মৰ অপজিট ছাইডত আছোঁ। এইটোৱে হ'ল কেটেল ফাৰ্ম। আৰু আপোনালোকে দেখা পাইছে এই বনুৱাসকলে তাতে কাম কৰি আছে। আপোনালোকে দেখা পাইছে আৰু চাৰিওফালে চাওক অকল সেউজীয়া আৰু সেউজীয়া। যোনফালে চাব অকল সেউজীয়া আৰু সেউজীয়া। মই আপোনালোকক 360 ডিগ্ৰী কৰি দেখাই আছোঁ। আৰু আপোনালোকে দেখাই পাইছে এইবিলাক চব কিমান ধান খেত। খেতিয়কসকলে এই কঠীয়াবোৰ ৰুইছে চাওক। আৰু আপোনালোকে দেখাই পাইছে খেতিয়কসকলে কাম কৰি আছে কিমান ধুনীয়াকৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মোৰ ভিডিঅ' পাই থাকিবৰ বাবে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।